Hey guys, what's up everybody? Welcome back to my channel The Great Vlogs. The Great Vlogsৰ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক দেখুৱাম অসমৰ এখন বিশ্ববিখ্যাত ঠাই আৰু এই ঠাইখনেই আছে আমাৰ ধুবুৰীত। হয়, ধুবুৰীৰ আশাৰিকান্দি হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত ইতিহাস প্ৰসিদ্ধ ঠাই। কাৰণ আশাৰিকান্দি কুটিৰ শিল্পৰ বাবে বিশ্ববিখ্যাত। এই আশাৰিকান্দিতে সৃষ্টি হয় মাটিৰ ন বস্তু, ন বাচন বৰ্তন, ন পুতলা আদি বিভিন্ন সা সামগ্ৰী। আৰু এই মাটিৰ বাচন বৰ্তনবোৰ বা সামগ্ৰীবোৰ কেনেধৰণে সৃষ্টি কৰা হয় আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক দেখুৱাম আৰু কৈ যাম এই সৃষ্টিৰ অন্তৰত থকা মানুহজন, ইয়াৰ পৰিচালকজন আৰু ইয়াৰ বহু কথা। তো স্কিপ নকৰাকৈ মোৰ লগত চাই থাকক দি গ্ৰেট ব্লগছ। Are you running? আৰু এয়া আমাৰ দাদা গাড়ী চলা। দাদা কেনেকুৱা লাগিছে? আৰু এইটো হ'ল আমাৰ মহাজন। কেনেকুৱা লাগিছে? আপোনালোকৰ ছাৰ্ভিচটো কেনেকুৱা? ধুবুৰীৰ পৰা বঙাইগাঁও টাইম মৰ্নিং 7:40 আৰু বঙাইগাঁৱৰ পৰা ৰিটাৰ্ণ 2টা। প্ৰত্যেক দিনে ৰেগুলাৰ আপোনালোকে আহিব পাৰে এইখন গাড়ীৰে। প্ৰত্যেক দিনে এইটো যোৱা অহা কৰে বঙাইগাঁৱৰ পৰা ধুবুৰী অভিমুখে। মই গৈ আছোঁ এতিয়া লাহে লাহে আশাৰিকান্দিলৈ। আমি প্ৰতিটো দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু এইটো হৈছে আমাৰ ধুবুৰীৰ মানে বহুত এটা ভাল জেগা, মানে বহুত ধুনীয়া হয় জেগাটো। আৰু এইটোত আপোনালোকে ফটো উঠিব পাৰিব। আপোনালোকে আহিব ইয়াত ফুৰিবলৈ। বহুত ধুনীয়া ঠাণ্ডা জেগা, বহুত ধুনীয়া, বহুত চাওক না দৃশ্যটো চাওক। আৰু ফাইনালি মই আহি উপস্থিত হ'লোঁ আশাৰিকান্দিৰ মূল শিল্পকেন্দ্ৰত যোৱাৰ মূল প্ৰৱেশদ্বাৰত। আৰু এইফালেদি আপোনালোকে যাব পাৰিব আশাৰিকান্দি। তো বলক মোৰ লগত আশাৰিকান্দিলৈ। ৱেলকাম বেক টু মাই চেনেল দ্য গ্ৰেট ব্লগছ। এতিয়া মই আপোনালোকক লৈ যাম আশাৰিকান্দিৰ সেই বিখ্যাত ঠাইলৈ, যি ঠাইত নিৰ্মাণ হয় পৃথিৱীৰ সবতকৈ ধুনীয়া কুটিৰ শিল্প। আৰু মই এই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক সকলো দৃশ্য দেখুৱাম। মোৰ লগত চাই থাকক দি গ্ৰেট ব্লগ। গাইজ, ৱেলকাম বেক টু মাই চেনেল। এণ্ড ফাইনেলি মই আহি উপস্থিত হৈছোঁ আশাৰিকান্দিৰ সেই বিখ্যাত কুটিৰ শিল্পৰ মূল ঠাইখনত। আৰু এই মুহূৰ্তত মোৰ একেবাৰে সন্মুখ ভাগত আছে সেই বিখ্যাত মানুহজনৰ ঘৰ। আৰু মই লাহে লাহে সেই মানুহজনৰ ঘৰৰ ফালে আপোনালোকক লৈ যাম আৰু দেখুৱাম তাত কি বস্তু তৈয়াৰ হৈছে। আৰু সকলো বস্তু মই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু কৈ যাম এইবোৰ কেনেকৈ সৃষ্টি হয়, এই প্ৰডাক্টবোৰ তেওঁলোকে ক'ত ডিষ্ট্ৰিবিউট কৰে আৰু কি প্ৰডাক্ট তেওঁলোকে নিৰ্মাণ কৰে। গতিকে সকলো কথা মোৰ এই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক জনাম। চাই থাকক মোৰ লগত দি গ্ৰেট ব্লগছ। আৰু এইখনে হৈছে আশাৰিকান্দি টেৰাকোটাৰ মূল ব্যক্তি শ্ৰী ধীৰেন্দ্ৰনাথ পালৰ বাসগৃহ। আৰু এই ঘৰটোতে তেওঁলোকে সাঁচি থৈছে তেওঁলোকে পোৱা বিভিন্ন ধৰণৰ পুৰস্কাৰ, তেওঁলোকে বনোৱা মাটিৰ ধুনীয়া পুতলা, বিভিন্ন কাৰুকাৰ্য শিল্প। আৰু এইটো হৈছে ঘৰখনৰ সন্মুখত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। কিমান ধুনীয়াকৈ আঁকিছে, কিমান ধুনীয়াকৈ বনাইছে, কেৱল মাটিৰে। ভাবকচোন কেনেকৈ ইমান ধুনীয়াকৈ বনাব পাৰে। ৱাও।
এইবিলাক তেওঁলোকে বনোৱা ফুলৰ টাব, বিভিন্ন ধৰণৰ মূৰ্তি, বিভিন্ন ধৰণৰ ইয়াতে কাৰুকাৰ্যবোৰ ইয়াত সুন্দৰকৈ ৰখা হৈছে। আৰু এইবোৰ তেওঁলোকে সংগ্ৰহ কৰি ৰখা বিভিন্ন ধৰণৰ কাৰুকাৰ্য। আৰু ইয়াতে আপোনালোকে আহিব পাৰে আৰু চাব পাৰে কিমান। আৰু এইজন হৈছে বিশ্বকবি ৰবীন্দ্ৰনাথ টেগোৰ আৰু অটল বিহাৰী বাজপেয়ী। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল দি গ্ৰেট ব্লগছলৈ। দি গ্ৰেট ব্লগছৰ আজি এইটো প্ৰথমখন সাক্ষাৎকাৰ, আৰু প্ৰথমখন সাক্ষাৎকাৰৰ মূল ব্যক্তিজনে হৈছে আশাৰীকান্দিৰ টেৰাকোটাৰ মূল যি শিল্পকলা আছে সেই ব্যক্তিজন। আৰু মই প্ৰথমে তেখেতৰ পৰিচয়টো জানিবলৈ চেষ্টা কৰিছোঁ। হয়, নমস্কাৰ, মই দেৱদাস পাল। মই আশাৰীকান্দি টেৰাকোটা গাঁৱৰ পৰা মই বিলং কৰি আছোঁ, আৰু মই নিজে এজন সাধাৰণ শিল্পী হয়, এই পোৰামাটিৰ ভাস্কৰ্য শিল্পী হয়। আমি ইতিমধ্যে তেখেতৰ ঘৰত আহিছোঁ, আমি চাইছোঁ সকলো বস্তু। আচলতে যেনেধৰণে তেওঁলোকে শিল্পকলাবোৰ আগবঢ়াই লৈ গৈ আছে, ইমান ধুনীয়া, ইমান পৰিস্ফুটভাৱে, এয়া সঁচাই এক আকৰ্ষণীয়, অতি মনোমোহা দৃশ্য। আপোনালোকেও আহিব ইয়াত। আৰু মই কেইটামান পোনপটীয়া কুৱেশ্যন তেখেতলৈ কৰিম, কাৰণ ইমান ধুনীয়া ধুনীয়া বস্তু তেওঁলোকে নিৰ্মাণ কৰিছে, সেয়া কেতিয়াও বিশ্বাস কৰিব পৰা নাযায় যে তেওঁলোকে আচলতে হাতেৰে নিৰ্মাণ কৰিছে নে কোনো যন্ত্ৰৰে নিৰ্মাণ কৰিছে। গতিকে এই সকলো কথাৰ ওপৰত আজিৰ এই সাক্ষাৎকাৰত আলোচনা কৰিম। তো সাক্ষাৎকাৰৰ মূল প্ৰথম প্ৰশ্নটো হৈছে যে দাদা, আপুনি কিমান চনৰ পৰা আপোনালোকৰ এই শিল্পকলাটো আগবঢ়াই লৈ আহিছে? এইটো আচলতে কিমান চন কৰে এইটো আমি ক'ব নোৱাৰা হ'ম। আমি আনুমানিক যিটো জানিছোঁ, আমাৰ গাঁৱত যিটো কৰ্ম হৈ আছে, এইটো আজিৰ পৰা প্ৰায় 500 বছৰ আগৰ পুৰণি সভ্যতা ইয়াতে চলি আছে। আৰু আমাৰ ইয়াতে যি কৰ্মবিলাক হৈছে, আমাৰ যিটো পোৰামাটিৰ শিল্পকৰ্ম চলিছে, সেইটো হৈছে হৰপ্পা মহেঞ্জো দাৰোৰ যিটো একে সমিল মিলৰ কাম চলি আছে ইয়াতে। হয়। আৰু দাদা, মই ষ্টাডিৰ পৰা যিটো গম পাইছোঁ যে ইয়ালৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন ইয়ালৈ আহিছিল আজিৰ পৰা প্ৰায় 400-500 বছৰমান আগত। তো এই সম্পৰ্কে আপোনাৰ হাতত কোনো তথ্য আছে নেকি? এইটো আচলতে কি, গুৰুজনাৰ যি পদস্পৰ্শ আমাৰ গাঁৱত স্পৰ্শ কৰিছে, এইটো আমাৰ কাৰণে এটা সৌভাগ্য। আৰু তাৰ কাৰণে হয়তো এই গাঁওখন আজি বিশ্ব দৰবাৰলৈ চিনি নামটো গৈছে, তাৰ কাৰণে আমি গৰ্বিত। দ্বিতীয়তে কথা হৈছে, আপুনি যিটো কথা ক'লে, আমাৰ ইয়াতে তথ্যটো আমি দিব নোৱাৰিম, এইটো মৌখিক বুৰঞ্জী হিচাপেহে আছে। কিন্তু যেতিয়া লাষ্ট আপোনাৰ কোচ মহাৰাণী গায়ত্ৰী দেৱী যেতিয়া ইয়ালৈ আহিছিলে, তেতিয়া আপোনাৰ কোচ যিটো ছাত্ৰ সন্তান আছে, তাহাঁতৰ হাতত কোচ ডাইনেষ্টিৰ কিছু বস্তু তাহাঁতৰ হাতত অৰ্পণ কৰিছিলে সংৰক্ষণৰ বাবে। সেই সংৰক্ষণৰ বাবে তেতিয়া তাতে নেকি চিলাৰায়ৰ এখন দিনপঞ্জিকা তাতে আছিল। তাতে তথ্য পোৱা অনুযায়ী যে ইয়াতে আশাৰীকান্দি টেৰাকোটা শিল্প গাঁৱত পৰা শ্ৰীমন্ত শংকৰদেৱ আহি মৃদংগ বনাই লৈ গৈছিল। ঠিক আছে বাৰু। মোৰ থাৰ্ড কুৱেশ্যনটো হ'ল যে আপোনালোকৰ এই যে শিল্পকলা, ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি আপোনালোকে চলাই আছে, তাতে বৰ্তমান কিমানজন মানুহে? আচলতে আমাৰ এই গাঁওখনত যিটো শিল্পকলা যিটো চলি আছে, এই শিল্পকলাটো কেনেকুৱা, এইটো কটেজ ইণ্ডাষ্ট্ৰি বুলি কোৱা হয়, ঘৰুৱা উদ্যোগ। আৰু তাৰ বাবে অসম চৰকাৰে আমাক এখন আঁচনিও দিছে, থলুৱা উদ্যোগ আঁচনি। অৰ্থাৎ আমাৰ যিটো থলুৱা শিল্পকৰ্মবিলাক আছে, যাতে সংৰক্ষণ আৰু উন্নয়ন কৰা হয়। তাৰে ভিতৰত আপোনাৰ যিটো কথা কৈছে, আমাৰ ইয়াতে 153টা পৰিয়াল আছে, শিল্পী পৰিয়াল। তাৰে ভিতৰত 515জন শিল্পী আছে। ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আছে প্ৰায় 2000 মান অন্যান্য মানুহ। কাৰণ আমাৰ ইয়াতে আমাৰ এই শিল্পীসকলে অকল শিল্পকৰ্মৰ লগত জড়িত হৈ থাকে, বস্তুখিনি কেৱল বনাই, বাকী কেনা বেচা আৰু যোগান ধৰাৰ বাবে, কেঁচা সামগ্ৰী যোগান ধৰাৰ বাবে বিভিন্ন সম্প্ৰদায়ৰ মানুহ ইয়াৰ লগত জড়িত হৈ আছে। আৰু মোৰ চতুৰ্থ কুৱেশ্যনটো হ'ল দাদা, যে মই ইতিমধ্যে আপোনাৰ এই ৰুমটোত প্ৰৱেশ কৰিয়ে মই দেখা পাইছোঁ যে তাতে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি টাৰ্জা হালোনেনৰ পৰা আপুনি
বঁটা পাবলৈ সক্ষম হৈছে এইটো হয় বিষয়ে কি ক'ব? এইটো মানে মোৰ বাবে এক গৰ্বৰ কথা আৰু দ্বিতীয়তে কথা হৈছে মই অহংকাৰ নকৰোঁ, মোৰ এইটো কৰিবলগীয়া বহুত আছে আৰু আগবাঢ়ি যাব লাগিব। কিন্তু আমাৰ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি তেখেতৰ পৰা যিটো মই সন্মান পাইছিলোঁ সেইটো হৈছে 2007 চনত আমাৰ গ্ল'বেল চেলেঞ্জৰ ওপৰত এটা প্ৰগ্ৰাম হৈছিল। গ্ল'বেল চেলেঞ্জৰ ওপৰত প্ৰগ্ৰাম মানে কি এনভাইৰনমেণ্টক মানে একচুৱেলি কি আমাৰ প্ৰকৃতিক পূজা কৰা, সেই সম্পৰ্কত হেলেনা মেডামে আহিছিলে ইণ্ডিয়াতে, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি হয়। তেতিয়া সেই প্ৰগ্ৰামত আমি যে মাটিৰ শিল্পকৰ্মবিলাক যে কৰোঁ তাতে আমি প্ৰদৰ্শন কৰিবলৈ গৈছিলোঁ আৰু কেনেকৈ তৈয়াৰ কৰোঁ। তাতে কোনো কেমিকেল তৈয়াৰ নহয়, কেমিকেল ব্যৱহাৰ কৰা নহয়, প্ৰাকৃতিক বস্তুৰে কাম কৰা হয়। মানে আমাৰ যিটো টেৰাকোটা ফুল ফৰ্মটো আপুনি যদি শুনিলে অলপমান আচৰিত পাব। টেৰা মিনছ আৰ্চৱেল, কোটা মিনছ বেকড, আফটাৰ বেকড দ্যাট ইজ ফিনিছ প্ৰডাক্ট। অৰ্থাৎ মাটি পুৰাৰ পাছত যিটো ৰূপ আহে তাক টেৰাকোটা বুলি কোৱা হয়। বাকী ক্লাছিফিকেশ্যন ইজ ডিফাৰেণ্ট। যেনেকুৱা টাববিলাক এটা ডেকৰেটিভ আইটেমৰ ভিতৰত যায়, পটাৰী আইটেম আগত টেকিলি, কেৰাহী, তাৰপিছত চৰু, ভাত বনোৱা পাত্ৰবিলাক, এইবিলাক যে আছে এইবিলাক পটাৰীৰ ভিতৰত। ক্লাছিফিকেশ্যন ব্ৰিক ইজ এ টেৰাকোটা প্ৰডাক্ট, বাট তাৰ ক্লাছিফিকেশ্যনটো এই যে বিল্ডিং কনষ্ট্ৰাকশ্যনত আছে বা লাক্সাৰী প্ৰডাক্ট হিচাপে যায়। তো আফটাৰ অল কি হ'ল যে গোটেই বস্তুটো হৈছে টেৰাকোটা। তো টেৰাকোটাত বস্তুটো কি হয়, শুদ্ধ বস্তুটো থাকে। আৰু আমাৰ ইয়াতে যিটো পুতলা পোৱা যায় সেই পুতলাটোতে হৈছে হাতিমা পুতুল বুলি আমি নাম কোৱা হয়। কিন্তু এই পুতলাটো হৈছে সিন্ধু সভ্যতাৰ পৰা পোৱা বস্তুটো, তাকেই আমি এইটো বনাই আছোঁ। আৰু তাৰে ওপৰত এই প্ৰগ্ৰামটো হৈছিল, যিটো আপোনাৰ গ্ল'বেল চেলেঞ্জৰ, যিটোত নেকি আমাৰ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আমাৰ গ্ল'বেল এই চেলেঞ্জ প্ৰগ্ৰামটোত তেখেতে ইণ্ডিয়াত আহিছিল। আৰু আমি ইণ্ডিয়াৰ পৰাও এইটো হেৰি কৰিছিল। টোটেল 7টা কাণ্ট্ৰিৰ মানুহবিলাকে আহিছিলে। আহি তেখেতে চিফ গেষ্ট আছিলে। মই নৰ্থ ইষ্টৰ পৰা আমাৰ এই শিল্পকৰ্মৰ ওপৰত আমাৰ ইয়াতে যিটো পুতলা হয় তাৰে ওপৰত নিৰ্ভৰ কৰি আমি তাতে এটা ৱৰ্কশ্বপ পাতিছিলে, আমি তাতে এটেণ্ড কৰিছিলোঁ। এয়া আমাৰ বাবে গৌৰৱৰ কথা যে এগৰাকী সাধাৰণ গাঁৱত থকা মানুহ এজনে নিজৰ কৰ্মদক্ষতাৰ ফলত সুদূৰ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি টাৰ্জা হালোনেনৰ পৰা এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এয়া অসমবাসীৰ বাবে, এয়া ভাৰতবাসীৰ বাবে সঁচাই গৌৰৱৰ কথা। আৰু আপোনালোকে ইয়ালৈ আহিব আৰু ইয়াত যি শিল্পৰ কাৰুকাৰ্য, যি ঐতিহ্য আপুনি চালে সঁচাই আচৰিত হ'ব। তো আপোনালোকে আহিব, চাব এইবোৰ কেনেধৰণে নিৰ্মাণ হয় আৰু এইবোৰ কেনেধৰণৰ কি প্ৰচিডিউৰে তেওঁলোকে নিৰ্মাণ কৰে, এই সকলোবোৰ আপোনালোকেও চাই যাব। আৰু দাদা মোৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল যে আপোনালোকে যে এই প্ৰডাক্টবোৰ নিৰ্মাণ কৰে ইমান কষ্ট কৰি বা ইমান দক্ষতাৰে, এইবোৰ আপোনালোকে ক'ত পাব্লিছ কৰে? হয়, এইটো এটা মানে আমাৰ কাৰণে মেইন কথাটো, বস্তু বনোৱাৰ পাছত যদি তাক বিক্ৰী কৰিব নোৱাৰা হয় তেতিয়াহ'লে তাৰ কোনো মূল্যই নাথাকে। কিন্তু আজি আপোনালোকৰ জৰিয়তে, মিডিয়াৰ জৰিয়তে বিভিন্ন সুবিধা ওলাই গৈছে, আমি সেই মাধ্যমতে বিক্ৰী কৰি আছোঁ। তথাপি আমাৰ ইয়াতে যিটো 3টা ষ্টাইলত মাৰ্কেটিং হয় আজি পৰ্যন্ত সেইটো চলি আছে। প্ৰথমটো হৈছে বাটাৰ ছিষ্টেম, অৰ্থাৎ বিনিময় পদ্ধতি। আমাৰ ইয়াৰ পৰা টেকিলি বা কিবা বস্তু যাব, সেইটো একচুৱেলি পটাৰী আইটেমবিলাকৰ ওপৰত কৰা হয়, বিনিময় পদ্ধতিত এটা বেপাৰ কৰা হয়। দ্বিতীয়তে হৈছে মিডিলমেন থ্ৰুদি মধ্যম শ্ৰেণীৰ মানুহ ব্যৱহাৰ কৰি তেখেতে ইয়াতে বিক্ৰী কৰা হয়। আৰু 4 নম্বৰ ডাইৰেক্ট মাৰ্কেটিং, মানে বায়াৰ্ছৰ পৰা ডাইৰেক্ট আমি কিনা বেচা কৰা হয়। লগতে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্তকলা বিভাগৰ তৰফৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত এই প্ৰদৰ্শনী হয়, শিল্প প্ৰদৰ্শনী, তাতে আমাৰ বিক্ৰী কৰাৰ কাৰণে সুবিধা দিয়ে। আৰু মোৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল যে আপোনালোকে ইমান ধুনীয়াকৈ এই কাৰ্যটো আগবঢ়াই লৈ গৈ আছে, তো আপোনালোকে যেতিয়া ঢুকাব বা মৰি যাব, তাৰপিছত আপোনালোকৰ যিটো নেক্সট জেনেৰেশ্যন আহিব, তেওঁলোকেও যাতে আপোনালোকে এই পৰম্পৰাটো ধৰি ৰাখি বিশ্ব দৰবাৰত যাতে ইয়াৰ নাম উজ্বলাই ৰাখে, তাৰ কাৰণে আপোনালোকে সেই নেক্সট জেনেৰেশ্যনৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ ইতিমধ্যে হাতত লৈছে নে নাই? এইটো এটা ভাল কথা। মই আশাৰিকান্দি টেৰাকোটা কোঅপাৰেটিভ ছ'চাইটিৰ বৰ্তমান
চেয়াৰমেন হিচাপত মই কাম কৰি আছোঁ। তো মই যিটো লক্ষ্য মই ভাবিম যে সকলো আমাৰ শিল্প গাঁৱৰ যিমান যুৱক যুৱতী আছে তাহাঁতে যাতে লং পেণ্ট চাৰ্ট পিন্ধি কাম কৰিব পাৰে, এইটো মোৰ লক্ষ্য। অৰ্থাৎ পেটাৰ্ণৰ আণ্ডাৰত যাতে কাম কৰিব পাৰে, তাৰ বাবে ভাৰত চৰকাৰৰ পৰা আমি কিছু সাহায্য পাইছোঁ। আঁচনি দি ধৰিছে স্ফূৰ্তি, যিটো প্ৰধানমন্ত্ৰী মন কী বাত প্ৰগ্ৰামত আমাৰ আশাৰীকান্দি টেৰাক অসমৰ ভিতৰত, অসম তথা গোটেই উত্তৰ পূৰ্বৰ ভিতৰত আশাৰীকান্দি টেৰাকোটা শিল্প যিটো পুতলাৰ কথাটো কৈছে। তাৰপিছত ভাৰত চৰকাৰৰ খাদী উন্নয়নৰ পৰা আমাক এখন স্ফূৰ্তি নামৰ এজন প্ৰজেক্টটো দিছে। তাৰ কামবিলাক আমি প্ৰচেছবিলাক কৰি আছোঁ। এতিয়াও সেইটো আৰম্ভ হোৱা নাই, কিন্তু তাৰ যিটো আগতীয়াল অফিচৰ কামবিলাক আছে আমি কামবিলাক কৰি আছোঁ। আৰু তাতে আমাৰ লক্ষ্য হৈছে যে প্ৰতিজন শিল্পীয়ে যাতে নিজৰ কৰ্মদক্ষতা তাতে প্ৰদৰ্শন কৰিব পাৰে আৰু নিজে তথা আৰু দুইটামান লগত পৰিয়ালক চলাৰ যাতে সক্ষম হয়, এইটো আমি চিন্তা ৰাখিছোঁ। সুন্দৰ পদক্ষেপ, আচলতে বহুত ধুনীয়া পদক্ষেপ এইটো। আৰু মোৰ অৰ্থাৎ 7 নম্বৰ অৰ্থাৎ কুৱেশ্যনটো হ'ল যে আপোনালোকে যিহেতু এই শিল্পকৰ্মটো চলাই আছে, আপুনি ইতিমধ্যে কৈছে যে আমাক চৰকাৰে এই পদ্ধতিটো আগবঢ়াই লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ সা সুবিধা বা বিভিন্ন আঁচনিৰ মাধ্যমেৰে আমাক বিভিন্ন অৰ্থ সাহায্য হওক বা তেনেকুৱা বিভিন্ন ধৰণৰ সাহায্য আগবঢ়াই আছে। কিন্তু আপোনালোকৰ দৰে আৰু বহু শিল্পী আছে অসমত, যিবিলাক অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে, তেওঁলোকেও কিন্তু চৰকাৰৰ কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈ আছে। তো তেওঁলোকৰ কাৰণে আপোনাৰ আহ্বান কি হ'ব চৰকাৰৰ? মই এটাই কথা ক'ম, সকলোৱে একজোট হৈ আমাৰ যিটো যাৰ নিজৰ হস্তকলা আছে, যাৰ হাতৰ কলা কৃষ্টি আছে, সেই বস্তুটোক নিজে আগে পৰিচয়টো লওক, আমি কি কাম কৰি আছোঁ, আৰু নিজে সন্মান দিয়ক, তেতিয়াহ'লে সকলোৱে সন্মান দিব। এয়াই হৈছে, আমি যদি নিজে একগোট হৈ নিজৰ কৰ্মদক্ষতাটোক যদি নিজে সন্মান দিওঁ, তেতিয়াহ'লে বেলেগ এজনেও সন্মান দিব। সেইকাৰণে সকলো শিল্পী সমাজৰ সকলো মানুহক, সকলো সাধাৰণ ৰাইজক মই এইটোৱে আহ্বান কৰিম যে আপোনালোকে নিজৰ শিল্পকৰ্মটোক নিজে মৰম কৰক, স্নেহ কৰক আৰু সন্মান দিয়ক, তেতিয়াহ'লে সকলোৱে সন্মান দিব। আপোনালোকৰ শিল্পকৰ্ম, আমাৰ শিল্পকৰ্মৰ কথা জনাবলৈ হ'লে একগোট হৈ চৰকাৰক জনাব লাগিব। জনালে চৰকাৰ নিশ্চয় শুনিব। ইতিমধ্যে আপোনালোকক এইখিনি কথা জনাবলৈ মই সুখী হ'ম যে আমাৰ অসম চৰকাৰে আমাক এটা থলুৱা উদ্যোগ আঁচনি দিছে। আপোনাৰ থলুৱা উদ্যোগ আঁচনি এখন আঁচনি ধৰিছে। সেই আঁচনিৰ মৰ্মত কি হৈছে, আমাৰ ইয়াতে যিমান 153 ফেমিলি যে আছে, তেখেতৰ গোটেইখিনি পৰিয়ালক যাতে স্বাৱলম্বী হয় তাৰ বাবে এই আঁচনি ধৰিছে। লগতে যিটো ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী যিটো আঁচনি ইন্দিৰা আৱাস যোজনা যিটো দিছে, তাৰে আঁচনিৰ আমাৰ আশাৰীকান্দি টেৰাকোটা গাঁৱত 80% ঘৰ অলৰেডি মঞ্জুৰ কৰা হৈছে। সেইকাৰণে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ দিম যে তেখেতসকলে যিটো ঘৰুৱা উদ্যোগৰ ওপৰত যি পদক্ষেপ লৈছে, এই শুভনীয় পদক্ষেপ। এনেকুৱা কৰিলে অকল আশাৰীকান্দি নহয়, আশাৰীকান্দিৰ দৰে বিভিন্ন ধৰণৰ গাঁও খুব কম সময়ৰ ভিতৰত উন্নতি হ'ব আৰু ৰাইজৰ মাজত চিনাকি পাব। আৰু এয়া আছিল আজিৰ সাক্ষাৎকাৰৰ মূল অতিথি, আৰু এয়া হৈছে শ্ৰী দেৱদাস পাল, শ্ৰী ধীৰেন্দ্ৰনাথ পালৰ সুযোগ্য পুত্ৰ, আৰু তেখেতে ইতিমধ্যে কলকাতাৰ পৰা ইণ্ডিয়ান আৰ্কিঅলজিৰ ওপৰত ডিপ্ল'মা কোৰ্চ কৰি আহিছে, আৰু ইয়াৰ ওপৰত তেওঁৰ জ্ঞানৰ পৰিসীম অসীম। গতিকে আপোনালোকে আহিব আৰু চাব যে ইয়াত কেনেধৰণে এই সকলো বস্তু নিৰ্মাণ কাৰ্য কৰা হয়, কেনেধৰণে তেওঁলোকে কেৱল দুহাতেৰে তেওঁলোকে সেই সকলো কাম সুন্দৰকৈ আগবঢ়াই লৈ যায়। আপোনালোকে নাহিলে কেতিয়াও এইটো অনুধাৱন কৰিব নোৱাৰে। গতিকে আপোনালোকক যাতে ইয়াত আহে আৰু এই সকলো বস্তু যাতে চায়, তাৰে আহ্বান কৰি মোৰ এই সাক্ষাৎকাৰ ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।